सो गाइस हम लोग आ गए आरुआ केव और ये वुडन ब्रिज हमें पार करके जाना होगा। पार तो हम लोग कर लिया, तो अभी हम लोग जा रहे हैं आरुआ केव देखने। चलिए। सो गाइस आप लोग ইয়াতে টিকেট কাটিব লাগে, টিকেট কাউণ্টাৰ আছে। এডাল্টৰ কাৰণে বেলেগ, চিলড্ৰেনৰ কাৰণে বেলেগ, আৰু ফটোশ্বুট বা হেৰি মানে ভিডিঅ' চিডিঅ' শ্বুট কৰিবৰ কাৰণে যদি কেমেৰা লৈ যায় তেনেহ'লে এক্সট্ৰাকৈ এটা পে'ড কৰিব লাগিব। আচ্ছা, এডাল্টৰ কাৰণে 50 টকা, চিলড্ৰেনৰ কাৰণে 10 টকা। সো গাইজ পাই গ'লোঁ, ইফালে যাব লাগিব আৰু এইটো কেফ, ইফালে আমি ভিতৰত সোমাম। গাইজ গৈছোঁ আমি এতিয়া। অলপ আহিলে আপোনালোকে যদি আহে তেতিয়া অলপ সাৱধানে আহিব, কাৰণ অলপ এটা পিছল চিছল হৈ থাকিব পাৰে। এতিয়া আমি গৈ আছোঁ ভিতৰত। পূৰা লাইট চাইট ইয়াতে লগোৱা আছে, আৰামত ধুনীয়াকৈ যাব পাৰিব। মা কসম বে মজা লাগিছে। এইফালে চাওক পূৰা লাইটিং চাইটিং লগোৱা আছে। ইফালেদি তলেদি পূৰা পানী আহি আছে, একদম ভিতৰদি এনেকৈ পানী বৈ 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 একদম তলত গৈ আছে। বহুত মানুহ আছে। তো গাইছ এতিয়া আমি ইফালেদি গৈ আছোঁ, কোনো সিফালে এক্সিট নাই। আমি আকৌ বেক হৈ ঘূৰি আহিব লাগিব ইফালেদিয়ে। ঠাণ্ডা মজা হৈ আছে, ফিল মজা। ইফালে কিবা নদী মাৰা আছে, এইবাৰ চাগে একদম তলে তলে হালি হালি যাব লাগিব এতিয়া। অলপ আহিলে অলপ সাৱধানে, পানী চানী আহি থাকে, অলপ পিছলৈ থাকে পাথৰবোৰ। পূৰা হালি হালি যাব লাগে ইয়াতে, পাথৰবোৰ ওপৰতে দেখা পাইছে। কি ভাই কেনেকুৱা? একদম মজা এক্সপিৰিয়েঞ্চ মানে। ভয় লাগি আছে অলপ, তাতকৈ অলপ সোনকালে ইয়াৰ পৰা ওলাই যাওঁ। আগলৈ যাওঁ আগলৈ যাওঁ। দেখিছে গাইছ, প্ৰকৃতিৰ মানে কি মনোমোহা এটা শক্তি, কেনেকুৱা বস্তু বনাই দিয়ে প্ৰকৃতি। দেখিছে, পূৰা ভাবিব লগা মানে এটা কথা। দেখিছে গাইছ, এনেকুৱা লাগিছে মানে কোনো বনাইছে নেকি। কিন্তু এইটো অৰিজিনেল পাথৰ। বহুত ঠাণ্ডা হৈছে পাথৰ পূৰা। এইফালেদি মিনি ৰিভাৰ বৈ আছে। তো গাইছ চুহানে ওপৰত উঠি গৈছে এতিয়া। মই ওপৰত উঠি যাওঁ, চাওঁ ওপৰত কি আছে। একোতো তেনেকুৱা নাই, গোপাই আছে। তো ওপৰত যায় চাওঁ কেনেকুৱা লাগিব। এক্সপিৰিয়েঞ্চ এইটো চব বস্তুৰে মানে চব জাগাৰ চব বস্তুৰে এটা এটা এক্সপিৰিয়েঞ্চ কৰিব লাগে। তো বলক আমিও এটা এক্সপিৰিয়েঞ্চ কৰি লওঁ, মোৰ সৈতে আপুনিও। লাইটটো মাৰি লওঁ, এক ছেকেণ্ড। লাইটটো মাৰি দিওঁ লাইটটো মাৰি দিওঁ। এতিয়া বলক মা কচম দে। দেখিছে গাইছ, যাবই নোৱাৰে। আপোনালোক নাহিব, মই আহিছোঁ বুলি। মই জাষ্ট খালি ভিডিঅ' বনাব কাৰণে আহিছোঁ। এইফালে চাই গাইছ, মা কচম। দেখিছে গাইছ,
ওপৰৰ যিটো ভিউ এইফালে চৌহান ওপৰৰ পাথৰবিলাক দেখা পাইছেনে কেনেকুৱা লাগি আছে ইয়াৰ নেকি ক'ত আহি গ'লো বে মাই গড ধুনীয়া জেগা ধুনীয়া এক্সপিৰিয়েঞ্চ মজা এক্সপিৰিয়েঞ্চ কি ক'ম এতিয়া মই নাযাওঁ ইমান দূৰত নাযাওঁ আগলৈকে যাব নেকি অলপ বলক অলপ আগৰ পৰা বুজি পাইছে কেনেকুৱা হ'ব ভিতৰত আৰে বেগ চেগ লাগি যায় মাথাও লাগি যায় নাই নাই নাযাওঁ দিয়ক ইয়াৰ পৰা ওলাই যাওঁ কাৰণ আমাৰ চাইজটো অলপ বেছি ডাঙৰ হৈ গৈছে কি বাৰু অলপ মোতকৈ অলপ মানে সৰু সৰু মানুহ আৰামত যাব পাৰিছে তো মোৰ হাইটটোৰ কাৰণে যাব নোৱাৰোঁ লাগি যায় মাথা লাগি যায় বেগ লাগি যায় তো এবাৰ লাহেকৈ ওলাই যাওঁ এতিয়া যোৱা ভাল হ'ব ভয় লাগি আছে আমি কোনফালে চাই কথা পাতিছিলোঁ গমেই নাপাওঁ মই গোপৰ লাগে কি মানে এতিয়া হালি হালি খোজকাঢ়ি মানে সৰু বাচ্চা নিচিনা খোজকাঢ়িব লাগে নামি যাওঁ লাহে লাহে এই অন্ধকাৰত কেমেৰাত চাই কথা পাতিলোঁ গোপৰত চাই কথা পাতিলোঁ কোনটোত চাই কথা পাতিলোঁ পাহৰি গ'লোঁ এয়া চাল উঠিল নেকি অঁ চাল উঠিল আৰু এটা কথা ইফালে য'ত য'ত লাইটিং দিয়া আছে মানে সিফালেদিয়ে আপুনি ডাইৰেকশ্যনটো ল'ব লাগিব বেলেগ ফালে আপোনালোকে সোমোৱা মানা আছে तो यहाँ से जो है केव ख़त्म होता है यहाँ से जाने का और रास्ता नहीं है देख सकते हैं पानी घुस के दिल हुए तो देखिए गाइस ইয়াতে কেভটো এণ্ডিং হৈছে তো গাইছ এতিয়া আমি ইয়াতে দুটামান ফটো চটো তুলিম তাৰপিছত ইয়াৰ পৰা ওলাম কিছুমান এক্সপিৰিয়েঞ্চ কেনেকুৱা ধুনীয়া মানে এতিয়া ক'ব হেৰি মানে ইয়াৰ জেগাখিনি চাই আছে আগতে মানে ইয়াৰ যিটো ফিল সেইটো ল'ব লগা আছে মানে লৈ লওঁ লগটো পিছত বনাম বাহিৰত কথা বাহিৰত ইয়াতে নহয় ইয়াতে মানে চাই লওঁ আগতে এতিয়া ফটো চটো তুলি ইয়াতে অলপমান ফটো তুলি ইয়াৰ পৰা ওলাই তাৰপিছতে আপোনালোকক লগ পাই আছোঁ তো গাইছ আৰু কেব দেখা পালে তো গাইছ ভিডিঅ'টো ইয়াতে মই সামৰিছোঁ কাৰণ একেলগে যদি মই গোটেই কাভাৰ যদি কৰিব যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব লগৰবোৰৰ লগত ভাগৰ লাগি আছে একচুৱেলি তো লগ পাম নেক্সট এটা ভিডিঅ'ত চাওঁ এতিয়া আমি ক'ত যাওঁ চাই লওঁ মানে বহুতকেইটা আছেতো মানে আমি পূৰা মানে বাছি লৈছোঁ কোনটো জেগাত যাম তো ভিডিঅ'টো চাই দিওঁ নেক্সট ব্লগ আহি আছে